মই সদায়ে ঘৰৰ পৰা ভিডিঅ' দিওঁ যদিও ঘৰতে ভিডিঅ' বনাওঁ যদিও আজি ঘৰত নহয় পদূলিলৈ ওলাই আহি বাছত উঠি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি কিছুমান আমাৰ জীৱনত ঘটি থকা কথাৰ বিষয়ে ক'ম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব আৰু মই মৌচুমীয়ে স্বাগতম জনাইছোঁ মৌচুমী ব্লগছ এণ্ড কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কথাখিনি ভালকৈ শুনিব বাছখন একেবাৰে খালী হয় আমি ঘৰৰ পৰা ওলাই আহিয়ে বাছতে উঠি দিলোঁ আমি আচলতে যাবলৈ আহিছোঁ গোলাঘাট এইটো ঈদৰ দিনাখনৰ কথা হয় কেইবাদিনো হৈ গ'ল বহুত কেইদিন পিছতহে মই ভিডিঅ'টো দিবলৈ পাৰিছোঁ কাৰণ কিয় ভিডিঅ' দিব পৰা নাই মোক সুধিও আছিলে পাৰ্চনেলি কিছুমানে মেছেজ কৰি আৰু আজি সকলোখিনি কথাই ক'ম আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু আমি সৰুপথাৰ গৈ আছোঁ সৰুপথাৰ পোৱাগৈ নাই ঘৰৰ পৰা আচলতে আমাৰ মানে যিটো সন্মুখৰ পকী ৰাস্তা সেই পকী ৰাস্তাটোতে দিয়ে বাছখন যায় সৰুপথাৰৰ পৰা গোলাঘাট সেই বাছখনতে উঠি ল'লোঁ আৰু এইটো সৰুপথাৰ পোৱাগৈ নাই পামগৈ আৰু এইখিনিতে গোটেই কথাখিনি ক'ম বুলি আজি ভিডিঅ'টো এনেকৈ কৰিলোঁ ভ্লগ এটা আৰম্ভ কৰিছিলোঁ যে ভালকৈ ভিডিঅ' এটা বনাম বুলি কাৰণ তেতিয়ালৈকে সকলোখিনি ঠিকেই আছিলে আমি সৰুপথাৰ পালোহি আৰু কেমেৰাটো এনেকৈ মোবাইলটো উলিয়াই ভালকৈ ভিডিঅ'টো কৰি আছিলোঁ কিন্তু সম্পূৰ্ণ নহ'লগৈ কিয় ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ'টোনো কিয় সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ সকলোখিনি কথাই আপোনালোকক আজি ক'ম ক'বলৈ চেষ্টা কৰিম আচলতে গোলাঘাট গৈ থকা কাৰণটো হ'ল ছোৱালীৰ গাটো ভাল নাই তাই আচলতে পটককৈ এনেকৈ দেখিলে গা ভাল নাই বুলি ক'ব নোৱাৰি কাৰণ তাই একেবাৰে পৰি নিদিয়ে হাঁহি ধেমালি কৰিয়ে থাকে আৰু সেই হাঁহি ধেমালিতে আচলতে আমি বহুতকণ সাহস পাওঁ মাক দেউতাকে আৰু এয়া চাওক ঈদৰ দিনাখনৰ কথা যিহেতুকে মানুহ একেবাৰে নাই সৰুপথাৰ টাউনত আৰু এয়া ৰেলৱে ষ্টেচন আমি বাছ ষ্টেচনতে ৰৈ আছোঁ 1 ঘণ্টামান ৰ'ব লগা হৈছে কাৰণ মানুহ নাই বাছখন যোৱা নাই সেইটো কাৰণে আমি ৰৈ আছোঁ ৰৈ থাকিব লগাৰ কাৰণে মানে তাইৰো আমনি লাগিছে আমাৰো আমনি লাগিছে এনেকৈয়ে আমি ভিডিঅ'টোও আৰম্ভ কৰিলোঁ এঘণ্টামান ৰ'ব লগাৰ কাৰণে তাই আমনিও লাগিছে এয়া চাওক ধুনীয়াকৈ হাঁহিয়ে আছে আমিও ধুনীয়াকৈ আছোঁ এইখিনি সময়লৈকে ঠিকে আছিলে আৰু গোলাঘাটলৈ নিলোঁ তাই মানে খুব কাহ হৈ থাকে সৰুৰ পৰাই তাই যেতিয়া এবছৰমান হৈছিল তেতিয়াৰ পৰাই তাই খুব কাহ হৈ থাকে আৰু আমি সৰুপথাৰ বা দেখুৱাওঁ গোলাঘাটতো দেখুৱাওঁ দৰৱ দিয়ে ভাল হৈ যায় আৰু তেনেকৈ মানে কাহ প্ৰায়ে হৈ থাকে আমি ভাবোঁ কি কিছুমান ল'ৰা ছোৱালীটো এনেকৈ কাহ জ্বৰ হৈয়ে থাকে তেনেকৈ বুলি ভাবোঁ এনেকৈ গৈ থকা মানে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ সেই ভিডিঅ'খিনি ক্লিপ লগাই আপোনালোকক কথাখিনি আজি কৈছোঁ তাই মানে এনেকৈ কাহ হৈ থাকে আৰু আমি দৰৱ খুৱাই ভাল হয় এনেকৈ আকৌ অলপ দিনৰ পিছত হয় আকৌ দেখাওঁ আকৌ ভাল হয় তেনেকুৱা হৈ থাকে এয়া গোলাঘাটৰ দৃশ্য গোলাঘাট আহিলোঁ আপোনালোকে চাওক এবাৰ তাই কাহিছিলে মাজতে এয়া দেখিছেনে কাহি থাকোঁতে মানে বৰ বেয়াকৈ কাহে বমি হৈ যায় মই আচলতে কথাখিনি ভালকৈ ক'ব পৰা নাই চাগে কিন্তু আপোনালোকে বুজিবলৈ চেষ্টা কৰিব মই সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই আৰু তাইৰ কাহ হৈ আছিলে আৰু গোলাঘাটত দেখুৱাই মানে তাইৰ কাহটো এলাৰ্জিৰ কাৰণে হ'ল বুলি ক'লে ডাক্তৰে তাইৰ এলাৰ্জিৰ কাহ আছে দৰৱ দিম ভাল হৈ যাব এনেকৈ বুলি কোৱা কাৰণত এয়া আমি সেইদিনাখন আমাৰ এনেকুৱা অৱস্থা সৰুপথাৰত ৰখিছোঁ 1 ঘণ্টা আৰু ৰাতিপুৱাই ওলাই আহিছোঁ ঘৰৰ পৰা আৰু ইয়াত ডক্তৰৰ তাত ৰখিছোঁ মানে আমি 10টা বজাতে গোলাঘাট পাই গ'লোঁ গোলাঘাটত 10টা বজাৰ পৰা 2টা বজালৈকে আমি ৰখিছোঁ 2টা বজাৰ পাছতহে আমি ডাক্তৰ পাইছোঁ দেখুৱাবলৈ তেনেকুৱা অৱস্থা হৈছিল আৰু এয়া চাওক দেউতাকৰ লগত ধেমালি কৰি এনেকৈ আমি আচলতে আছিলোঁ গোটেই তিনিওটা আৰু ডক্তৰক দেখুৱাই গৈ ঘৰলৈও আহিলোঁ ডক্তৰৰ তাত খেলিলে ধুনীয়াকৈ খেলা বস্তুও দি থোৱা আছিলে এনেকৈ সৰু ল'ৰা ছোৱালী ডাক্তৰ যিহেতুকে সৰু ল'ৰা ছোৱালীৰ চেম্বাৰ হয় সেইটো কাৰণে খেলা বস্তুও দি থোৱা আছিলে আৰু এনেকৈ খেলিলে কৰিলে ঘৰলৈ আহিলোঁ দৰৱ পাতি দিছে আমি ভাবিছোঁ ভাল হ'ব তাইৰ ভালো হ'ল আহি খালে দৰৱ পিছদিনাখন মানে অলপ ভাল হ'ল আকৌ ৰাতি দেখিলোঁ মানে অধিক হ'বলৈ ধৰিলে আগতকৈ মানে ইমানেই অধিক তাই কাহ হ'বলৈ ধৰিলে তাই মানে ক'ব নোৱাৰা যেন হৈ যায় জ্বৰটো নাই বাৰু তথাপিও বমি কৰে কাহি শেষত মানে বমি কৰি যায় মানে দুৰ্বল হৈ যায় তেনেকুৱা ধৰণৰ হৈছিল
তাৰপিছত মানে গোলাঘাটৰ পৰা অনা পিছদিনাখনৰ কথা, ঈদৰ পিছদিনাৰ কথা, আকৌ আমি সন্ধিয়া গোলাঘাট আকৌ লৈ গ'লোঁ। ভাবিলোঁ গোলাঘাট লৈ যোৱাটোৱে ভাল হ'ব, কাৰণ চাই থকাটোতো ভাল কথা নহয়। দেখুৱাই আনিলোঁ যদিও ফোন কৰাৰ পাছত ক'লে ডাক্তৰে যে লৈ আহক, আপোনালোকে আকৌ এবাৰ দেখাই চাওক। চাওক তাইৰ হাঁহি, আচলতে ল'ৰা ছোৱালীৰ হাঁহি, কথা বতৰা, সেইখিনিতেই মাক বাপেকে বহুতখন সাহস পায়। কথাখিনি ক'বলৈ বেয়া হৈছে, মোৰ মানে অৱস্থাটো ঠুকাঠুকি হৈ যায়। আৰু গোলাঘাটলৈ যিহেতুকে ৰাতিপুৱাই গৈছিলোঁ, চাহ তাহ তাতে খালোঁ আৰু আহিলোঁ। এদিনৰ পিছত এয়া দৃশ্য এদিনৰ পিছত আমি আকৌ গোলাঘাট নিলোঁ আৰু তাইক ভৰ্তি কৰাব লগা হ'ল। GBM-মতে গোলাঘাট GBM-মতে আমি ভৰ্তি কৰাই দিলোঁ। তাইৰ অৱস্থাটো চাওকচোন, একেবাৰে দুৰ্বল হৈ পৰিছিল। তেজত মানে এলাৰ্জিৰ পৰিমাণ বহুত বেছি হৈ গৈছিল আৰু তাই খোৱা বোৱা ভালকৈ নকৰে। আচলতে সেউজীয়া শাক পাচলি ভালকৈ খাব লাগে ল'ৰা ছোৱালীয়ে, কিন্তু তাই এইখিনি মানে খোৱা বোৱা ভালকৈ নকৰে আৰু এয়া মানে একেবাৰে দুৰ্বল তাই হৈ পৰিছিল সেই সময়ত ঈদৰ পাছত। এতিয়া বাৰু বৰ্তমান ভালেই। আৰু এইখিনি কৰিব লগা হৈছিল তাইৰ লগত। এলাৰ্জিৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে 4 দিন থাকিব লগা হ'ল আৰু 4 দিনৰ পিছত ঘৰলৈ আহিলোঁ। বৰ্তমান তাই ঠিকেই আৰু ভিডিঅ' সোনকালে দিবলৈ চেষ্টা কৰিম। ইমানখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ ভাবিছোঁ ক'ব পাৰিছোঁ।